হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ঘৰত খেলা ধূলাৰ লগতে পঢ়া শুনাও কৰি আছা। আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী কিতাপৰ ৩ নম্বৰ লেচন বাৰ্ড টক নামৰ কবিতাটো আলোচনা কৰিম। আশা কৰোঁ তোমালোক আটাই ভিডিঅ'টো মন দি চাবা আৰু কিবা নুবুজিলে মোক কমেণ্টত জনাবা। আহাচোন এতিয়া আমি কবিতাটো এবাৰ পঢ়োঁ। বাৰ্ড টক। Think, said the robin. Think, said the jay. Sitting in the garden, talking one day. Think about people, the way they grow. They don't have feathers at all, you know. They don't eat beetles. They don't grow wings. They don't like sitting on wires and things. Think, said the robin. Think, said the jay. Aren't people funny to be that way? এতিয়া মই কবিতাটো অসমীয়াৰ ভাঙনি কৰি দিম, তোমালোকে মন দি শুনিবা দেই। বাৰ্ড টক তাৰমানে চৰাইৰ কথা। ইয়াতে দুজনী চৰাই কথা পাতি আছে, সেই কথাখিনি আমাক কবিতা আকাৰত বুজাইছে। এতিয়া আমি শুনিম দেই। থিংক মানে চিন্তা কৰা, ভাবা। ছেইড দ্য ৰবিন, ৰবিন নামৰ চৰাইটোৱে কৈছিল। তাৰপিছত আকৌ ক'লে থিংক, আকৌ ক'লে ভাবা বা চিন্তা কৰা। ছেইড দ্য জে, জে নামৰ চৰাইটোৱে ক'লে চিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে। টকিং ওৱান ডে মানে এদিন কথা পাতি আছিল। ক'ত? গাৰ্ডেন মানে বাগিচা, চিটিং মানে বহি। চিটিং মানে বহি আছিল। এখন বাগিচাত বহি এদিন কোনে? জে আৰু ৰবিনে কথা পাতি আছিল আৰু দুটাই কৈছিল চিন্তা কৰাচোন। দুইটাই কিবা এটা কথাৰ ওপৰত চিন্তা কৰিছে। কি কথাৰ ওপৰত চিন্তা কৰিছে বাকীখিনি কথা আমি তলৰ লাইনকেইটাত গম পাম। থিংক এবাউট পিপল, কিহৰ ওপৰত চিন্তা কৰিব দিছে? মানুহৰ ওপৰত। পিপল মানে মানুহ, মানুহৰ কথা চিন্তা কৰিব দিছে। কি কৈছে? দ্য ৱে দে গ্ৰ', সিহঁতি কেনেকেনো বাঢ়ে। গ্ৰ' মানে বাঢ়ি অহা। দে ডোণ্ট হেভ ফিডাৰ্ছ এট অল, ইউ ন', কি কৈছে? সিহঁতৰ অকণমানো ফিডাৰ্ছ মানে হৈছে পাখি। পাখি অলপো নাই, এটল মানে অলপো নাই। ডোণ্ট মানে নাই, এটল মানে অলপো। দে ডোণ্ট হেভ ফিডাৰ্ছ এট অল, ইউ ন', তুমি জানানে? ইউ ন' মানে জানানে, বুজি পাইছা? তাৰপিছত কি কৈছে? দে ডোণ্ট ইট বিটলছ। বিটলছ মানে হৈছে পোক পতংগ। আৰু ইট মানে হৈছে খোৱা। ডোণ্ট মানে নোখোৱা। দে ডোণ্ট ইট বিটলছ, তাৰমানে কি কৈছে? দে মানে সিহঁত, সিহঁত মানে কোন? মানুহবোৰ। ইট মানে খোৱা আৰু বিটলছ মানে হৈছে পোক পতংগ। কি কৈছে? তেওঁলোকে ডোণ্ট মানে নাখায়, ইট মানে খোৱা, ডোণ্ট ইট মানে নোখোৱা। তেওঁলোকে নাখায় বিটলছ, তেওঁলোকে পোক পতংগ নাখায়। দে ডোণ্ট গ্ৰ' উইংছ, তেওঁ মানে সিহঁত। দে মানে সিহঁত, গ্ৰ' মানে বঢ়া, ডোণ্ট গ্ৰ' মানে নবঢ়া। কি নবাঢ়ে? উইংছ, উইংছ মানে ডেউকা। যোন ডেউকা মাৰি মাৰি যে উৰি যায়, সেই ডেউকা। ডেউকা নাবাঢ়ে, তেওঁলোকৰ ডেউকা নাবাঢ়ে। দে ডোণ্ট লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ। দে ডোণ্ট লাইক চিটিং, দে মানে আকৌ সিহঁত, লাইক মানে ভাল পোৱা, চিটিং, চিটিং মানে বহা। লাইক চিটিং আৰু ডোণ্ট লাইক চিটিং মানে বহি ভাল নোপোৱা। ক'ত? অন ৱায়াৰ্ছ, ৱায়াৰ্ছ মানে তাঁৰ, তাঁৰবোৰৰ ওপৰত। এণ্ড থিংছ মানে থিংছ মানে হৈছে বস্তু, বস্তুবিলাকৰ ওপৰত তেওঁলোকে বহি ভাল নাপায়। তেওঁলোক মানে কোন? ইয়াতে পিপল ওপৰত লিখাই আছে। ক'ত? থিংক এবাউট পিপল কৈছে নহয়, এই পিপল তাৰমানে মানুহৰ কথা কৈছে। মানুহে কি কি ভাল নাপায়? দে ডোণ্ট ইট বিটলছ, তেওঁলোকে পোক পতংগ খাই ভাল নাপায়। দে ডোণ্ট গ্ৰ' উইংছ, তেওঁলোকে ডেউকা বঢ়া ভাল নাপায়।
তেওঁলোকৰ ডেউকা নাভাৰে তাৰপিছত দে ডোণ্ট লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ তাৰপিছত কি তেওঁলোকৰ তাঁৰত আৰু বস্তুৰ ওপৰত বহি ভাল নাপায় বুজি পাইছা লাষ্টৰ চাৰি শাৰী কি কৈছে চাওঁ আহাচোন থিংক ছেইড দ্য ৰবিন সেই প্ৰথম লাইনৰ নিচিনা ভাবা আকৌ ক'লে কোনে ৰবিনে ক'লে তাৰপিছত থিংক ছেইড দ্য যে আকৌ ক'লে ভাবা জয়ে ক'লে আৰ্ণ পিপল ফানি টু বি ডেট ৱে মানুহবোৰ অকণমান অদ্ভুত হয়নে ফানি মানে কি অদ্ভুত বা জমনি আমি কি কওঁ জমনি তাৰমানে মানুহবোৰ অলপ বেলেগ চৰাইবিলাকৰ মতে মানুহবোৰতো বেলেগ হ'বই এতিয়া মানুহবিলাকৰ নিচিনা চৰাইবোৰ হয় জানো মানুহবিলাকৰ নিচিনা বাঘবোৰ হয় জানো মানুহবিলাকৰ নিচিনা ভালুকবোৰ হয় জানো মানুহবিলাকৰ নিচিনা বেলেগ বস্তুবিলাক হয় জানো মানুহবিলাকৰ নিচিনা আন বেলেগ জীৱ যেনেকৈ নহয় তেনেকৈ চৰাইবিলাকেওতো তেনেকেই চিন্তা কৰিব চৰাইবিলাকৰ মতেতো মানুহবিলাক বেলেগ চৰাইবিলাকৰ মতে গৰুবোৰ বেলেগ চৰাইবিলাকৰ মতে ছাগলীবোৰ বেলেগ চৰাইবিলাকৰ মতে মাছবোৰ বেলেগ সেইকাৰণে চৰাইবিলাকে কৈছে মানুহবোৰতো বহুত ফানি মানে কি কৈছে জমনি অদ্ভুত বেলেগ বুজি পাইছা আৰ্ণ পিপল ফানি টু বি ডেট ৱে মানুহবিলাকে যেনেদৰে ভাগ কৰে সেইবোৰতো বহুত অদ্ভুত দুগুণ চৰাইবিলাকৰ মতেতো সেইবোৰ অদ্ভুত হ'বই কাৰণ চৰাইবিলাকে যেনেকৈ জীৱন নিৰ্বাহ কৰে মানুহবোৰেতো তেনেকৈ নকৰে হয়নে এই কবিতাটোৰ লেখক হ'ল এইলিন ফিচাৰ ঠিক আছে এইখিনিয়ে আছিল এই টপিকটোৰ জানিবলগীয়া কথা আশা কৰোঁ তোমালোকে পাঠটো বুজি পাইছা আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিঅ' এই চেনেলটোত দি থাকিম তেনেহ'লে আজিলৈ আহোঁ বাই বাই with